কি কৰা নাই পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জাজিত কৰি তোলা এটি ঘটনা। ডিব্ৰুগড়ত এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ। পবিত্ৰ ৰোজা মাহত ধৰ্ষণৰ অপচেষ্টা পাখণ্ড যুৱকৰ। ঘৰৰ সকলো মানুহ শুই থকাৰ সুযোগ লৈ দিনৰ 9:30 মান বজাত বিশেষভাৱে সক্ষম যুৱতীগৰাকীক ধৰি লৈ ধৰ্ষণ কৰিবলৈ লয় নাজিমুদ্দিন নামৰ পাখণ্ড যুৱকজনে। পিছত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘৰৰ সকলো মানুহে গম পাই হাতে লোটে ধৰা পেলাই পাখণ্ড নাজিমুদ্দিনক। এতিয়া ঘৰৰ মানুহে কিনো ক'লে তাৰে কিছু দৃশ্য চাওঁচোন আহক। চকুৰে দেখিছো নিজ চকুৰে সময় ৰাতিপুৱা 9:45 মান হৈছে, 10টামান বাজিব হৈছে। মানে সময়টো ভালকৈ চোৱা নাই। তেনেকুৱাতে আমাৰ ননদজনী চামা নাম হয়, চামা খাতুন, তাই মানে বিকলাংগ হয়। তাই মানে 70 বা 80% বিকলাংগই হয়। হাত এখন অকণমান চলে, ভৰিখন যেন তেন খোজকাঢ়ে। আমাৰ গাঁৱৰে মানে নিৰ্বাসী এই নাজিমুদ্দিন আহমেদ নে আলি নাজানো মই ভালকৈ, সেই নাজিম বুলি মানুহজন আহি আমি চবে ৰোজা মাহ বুলি শুই আছোঁ আৰু বৰষুণ দি আছে বুলি। তেনেকুৱাতে তেওঁ আহি মেলি তাইক মানে ধৰি টনাটনি কৰি মেলি, আৰু কি ক'ম, বেয়া কাম কৰিবলৈ মানে অলৰেডি তেওঁৰ মানে বেয়া মানে তেনেকুৱা। তাই চিঞৰোঁতে মাক উঠিলে, মাক শুয়ে আছিলে বিচনাত। সেইটো ৰুমৰ পৰা নি তাই ভিতৰৰ ৰুমত লৈ গৈছে টানি। তাই যেতিয়া চিঞৰিছে, মুখত সোপাও দিছে, তাই হাতত দুখো পাইছে, ভৰি হাতত এনেকৈ গাটো দুখ পাইছে। তেনেকুৱাত লৈ গ'ল। তাইক লৈ যাওঁতে কিবা এনেকৈ বেয়া কামত লাগিব লৈছিলে আৰু তেওঁ মানে অলৰেডি কাপোৰ খুলি লওঁতে